বড়োলেণ্ড ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেলৰ লগত সংগতি ৰাখি আজি আমাৰ দ্বিতীয় দিনৰ এক কাৰ্যসূচী আছিলে। আমাৰ বিটিআৰৰ প্ৰায় 2000 অংগনবাড়ী ৱাৰ্কাৰ আৰু 2000 আশাকৰ্মীক লৈ পেলাই এটি কৰ্মশালা আছিলে, চলি আছে এতিয়া। এই কৰ্মশালাৰ জৰিয়তে আমাৰ অংগনবাড়ী ৱাৰ্কাৰ আৰু আশা ৱাৰ্কাৰসকলক এটা নতুন উদ্যমেৰে কাম কৰাৰ কাৰণে কিছু নতুন নলেজ দিয়াৰ কাৰণে প্ৰয়াস কৰা হৈছে। এই নলেজ ফেষ্টিভেলটোৰ উদ্দেশ্য এইটোৱে যে আমি নতুন কিছু নলেজ ল'ব লাগিব আৰু নলেজ লৈ পেলাই আমি আমাৰ বিটিআৰখনৰ কাৰণে কাম কৰি যাব লাগিব। যিহেতু আমাৰ আশা আৰু অংগনবাড়ী ৱাৰ্কাৰসকলে গ্ৰাছৰুট লেভেলত কাম কৰে, শিশুৰ কাৰণে, মহিলাৰ কাৰণে। শিশুসকলৰ আৰু মহিলাসকলৰ যিবোৰ বেমাৰ বা ৰোগ, সেই ৰোগবোৰ নিৰ্মূল কৰাৰ কাৰণে বা সেই ৰোগবোৰ যাতে আক্ৰান্ত কৰিব নোৱাৰে সেই ৰোগে, তাৰ কাৰণে বিশেষ কিছু বিশেষজ্ঞ আমি আমন্ত্ৰণ কৰিছোঁ। NHMৰ পৰা আহিছে, আমাৰ কিছু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছু বিশেষ ৰিচাৰ্চ পাৰ্চন আহিছে হেল্থৰ ওপৰত। তেওঁলোকে আজি বক্তব্য ৰাখিব। তেওঁলোকে জনাব যে আমাৰ অংগনবাড়ী ৱাৰ্কাৰ আৰু আশা ৱাৰ্কাৰসকলে গ্ৰাউণ্ড লেভেলত গৈ পেলাই কেনেকৈ কাম কৰিবলৈ আমাৰ শিশু বা মহিলাসকলৰ মৃত্যুৰ হাৰ কমিব, ৰোগৰ হাৰ কমিব বা ৰোগত আক্ৰান্ত হ'ব নোৱাৰে। আমাৰ নিউট্ৰিশ্যন হওক, ভেকচিনেশ্যন হওক বা ভিটামিন জাতীয় যিবোৰ দৰৱ আছে এইবোৰৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বা কাউন্সিলিং কৰাৰ ক্ষেত্ৰত বা কমিউনিটিক একেলগে লৈ পেলাই আমি নতুন কিছু বিষয়ে তেওঁলোকক জনাবলৈ আৰু তেওঁলোকক সেই বস্তুখিনি, এই নলেজখিনি যাতে প্ৰয়োগ কৰিব পাৰে গ্ৰাছৰুট লেভেলত, তাৰ ব্যৱস্থা কৰা হৈছে। কাৰণ ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেলটো আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বৰদেৱৰ এটা ডাঙৰ এচিভমেণ্ট, যিটো আমি আগত পূৰ্বে কেতিয়াও দেখা নাই। নলেজ দিয়া আৰু নিয়াৰ কাৰণে ইয়াত এটা ব্যৱস্থা কৰা হৈছে, সঁচাকৈ প্ৰশংসনীয়। ইয়াত বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে। ৰাষ্ট্ৰীয় বহিৰাষ্ট্ৰৰ পৰা বহুত ৰিচাৰ্চ পাৰ্চন বিশেষজ্ঞসকল আহিছে। গতিকে তেনেকুৱা ধৰণৰ বিশেষজ্ঞসকলে আমাক যিখিনি দি যাব, তাৰ দ্বাৰা আমাৰ বিটিআৰৰ মানৱ সম্পদ উন্নয়ন হ'ব, সামগ্ৰিক উন্নয়ন হ'ব। আমাৰ যিটো আমাৰ শান্তিৰ যি পৰিৱেশ, এই শান্তিৰ পৰিৱেশ নিশ্চয় অব্যাহত থাকিব। যেতিয়া আমাৰ উন্নয়ন হ'ব তেতিয়া শান্তি থাকিব। শান্তি আৰু উন্নয়ন দুটা বস্তু, এটা মুদ্ৰা দুটা পিঠি। শান্তি হ'লে উন্নয়ন, উন্নয়ন হ'লে শান্তি থাকিবই। গতিকে এই প্ৰয়াস কৰা হৈছে, এই প্ৰয়াসটো নিশ্চয় আমি ফলাফল পাবলৈ সক্ষম হ'ম। बयबो बाहागो लाफै। गोजोन आरो खौसेथिनि थाखाय क'क्राझाराव खुंफुंजागोन गेदेरथार बिराद बाथौ आर'ज आरो खेराइ। फैगौ मार्च दाननि 3, 4 आरो 5 खालार सानथामनि हाबाफारिजों 100 दौरि आरो रोजासे आर'ज गाबग्राफोरखौ लानानै क'क्राझाराव खुंफुंजागोन गेदेरथार बिराद बाथौ आर'ज आरो खेराइ। गोजोन आरो खौसेथिनि थाखाय क'क्राझार ओनसोलनि बाथौ सिबियारि सानसुमैफोरनि बानजायनायाव बे गेदेरथार हाबाफारिया खुंफुंजागोन। क'क्राझार सहरनि साखाथि बड'फा नोगोरनि ग्रीन फिल्डआव बे समायना हाबाफारिया खुंजागोन। गासै राजखान्थिगिरि, समाजखान्थिगिरि, थुनलाइगिरि, सोलोंथाइगिरि, गेलेगिरि, हारिमुगिरिफोराबो बे हाबाफारियाव बाहागो लाफैनो हागोन।